চুলেগে না নাই 1000 চুই দিলে আৰু কাইলৈ আহি যাব আপোনালোকে 1000 চুইছে নাছে কাইলৈ ৰাইজে অসমৰ ৰাইজে দেখিব জয় বাহী এয়া দেখিছে না সকলো খুৰা পা ধৰি একদম ভাইটি লাগি আছে বিশেষকৈ মাজত মাত্ৰ আজি ৰাতিটো বাকী আছে কি কয় খুৰা বহুত ধুনীয়া হৈছে আমি মানে বহুত প্ৰচেষ্টাত আমি সাৰ্থক হ'বলৈ আগবাঢ়ি গৈ আছো হয় বহুতে আদৰণি জনাইছে ভাল লাগিছে হয় বহুত সংখ্যক আমাৰ পৰীক্ষাৰ্থী আমাৰ প্ৰশিক্ষণৰ ল'ৰা ছোৱালী আমাৰ মাজলৈ আহিছে ভাল লাগিছে সকলোৱে আৰু অহা কাইলৈ আমাৰ 2:30 বজাৰ পৰা আমাৰ আখৰা আৰম্ভ হ'ব হয় ঢোল বিহু নাচ পেঁপা বাদন আৰম্ভ কৰিম আমি সকলোৱে মিলি হয় আৰু মানে যোৰহাট টাউনৰ মাজমজিয়াত একদম গৰতি থাকিব ঢোল পেঁপাই নহয় জানো আমি জেগাটো সলনি কৰিছোঁ এইবাৰ যোৱা বছৰলৈকে আমাৰ ক্ৰীড়াসন্থা খেলপথাৰত আছিলে হয় হয় আজি হঠাতে আমি এটা সুযোগ পাই পেলাই যোৰহাট জিলা লাইব্ৰেৰী প্ৰাংগণত এই অনুষ্ঠিত কৰিম কাইলৈ ভাল হ'ব সকলো আহিব হয় আৰু ক'বলৈ গ'লে বোকা পানী বুলিবলৈ বোকা পানী নাই একদম লাগি আছে একদম লাইট আছে আমাৰ একদম বৰষুণ দিলে ধুনীয়া চালি আছে একদম ধুনীয়া আৰু এইফালে চাইডৰ ৰাস্তা আছে চবফালৰ মানে একদম ধুনীয়াকৈ গাড়ী হওক স্কুটি হওক বাইক হওক পাৰ্কিং কৰি ধুনীয়াকৈ ইয়াত সোমাই যাবহি পাৰিব এতিয়া পূৰা টিঙৰ তলে বৰষুণ দিলেও কোনো অসুবিধা নাই বিশেষকৈ হয় দাদা কওকচোন বিশেষকৈ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব আমাৰ ইয়াত শতাব্দী কলিতা নহয় জানো কি কয় আচলতে কি হৈছে আমি সুন্দৰ চিন্তাৰে আগবাঢ়িছোঁ সেইকাৰণে কামবিলাকো সুন্দৰ হৈ গৈ আছে আৰু সেইকাৰণে আমি সুন্দৰ এটা ঠাই পাই কাইলৈ আমি ইয়াত আমাৰ কৰ্মশালা আৰম্ভ কৰিম আৰু আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু ইতিমধ্যে আমাৰ ৰেম্পৰ কাম চলি আছে আৰু কণ কণ ছাত্ৰ ছাত্ৰীয়ে সকলো সুবিধা হোৱাকৈ আমি আচলতে ওখ জেগাত প্ৰশিক্ষকগৰাকী থাকিব আৰু আচলতে আমি সুন্দৰ চিন্তাৰে প্ৰতিটো কামেই কৰি আছোঁ গতিকে আমি সেইধৰণে কামত আগবাঢ়িছোঁ প্ৰতিটো কাম এতিয়ালৈকে সুন্দৰভাৱে হৈ গৈ আছে আৰু বৰ্তমান আৰু কাইলৈৰ পৰা সকলো ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিছোঁ ধন্যবাদ গোটেই যোৰাৰবাসী ৰাইজৰ আৰু এইপিনে সকলো লাগি আছে দা নমস্কাৰ আমি সকলো লাগি আছোঁ হয় বাঢ়ি কাইলৈৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ হৈ যাব বিহু কৰ্মশালা শতাব্দী কলিতা বাইদেৱে শিকাব ফুলৰ সম্ৰাট তেখেতসকল আছেই আৰু তাৰপিছতে আমি বহুতখিনি যোৰহাটবাসী ৰাইজৰ সহায় সহযোগ পাইছোঁ প্ৰধানকৈ নাম নল'লে নহ'ব যোৰহাটৰ বিধায়ক মহোদয়ে আমাক বহুতখিনি মানে আগভাগ লৈছে কথাখিনি মানে কিবা কিবি অসুবিধা হ'লে আমাক জনাব কৈছে সেইটো এটা আমাৰ কাৰণে ডাঙৰ সাহস আৰু আমি যোৰহাটৰ আৰক্ষী অধীক্ষক মহোদয় আয়ুক্ত মহোদয়কো ইতিমধ্যে নিমন্ত্ৰণ জনাইছোঁ যদি তেখেতসকলে পাৰে আমাক নিশ্চয় সময় দিম বুলি কৈছে গতিকে বাঢ়ি খুব সুন্দৰ অনুষ্ঠান হ'ব আৰু আমাৰ ষ্টুডেণ্টো যথেষ্ট পাইছোঁ যোৰহাটবাসী ৰাইজৰ সহযোগ আমাৰ লগত আছে আপোনালোক আছেই সকলো আৰু এতিয়া এই ৰাতিও আমাৰ ৰেম্পৰ কাম চলি আছে আমি বাহিৰ প্ৰতিজন সদস্য কোনোবাই আপোনাৰ ফৰ্ম ডিষ্ট্ৰিবিউট কৰি আছে কোনোবা প্ৰেছত আছে আমি ইয়াত আছোঁ গোটেই পৰিয়ালটোৱে কামখিনি ভাগ কৰি পেলাই কৰি আছোঁ কাৰণে সদায় সেইকাৰণে বাঢ়ি এনেকৈ ব্যতিক্ৰম মানে বাঢ়িৰ লগত আচলতে এনেকুৱা কৰ্মশালাও কোনো পাতিব যোৰহাটত নোৱাৰিব বুলি আমাৰ বিশ্বাস আছে হয় বাৰু ভাল লাগিলে সকলোকে লগ পাই বাঢ়ি পৰিয়ালৰ আৰু যিহেতু আজি ৰাতিটো বাকী আছে আৰু আজি ৰাতিটোৰ পিছতেই ঢোল পেঁপাই গৰজিবলৈ আৰম্ভ কৰিব যোৰহাট টাউনৰ মাজমজিয়া পীতাম্বৰদেৱ গোস্বামীৰ প্ৰেক্ষাগৃহ আৰু এইপিনে দাদা কি খবৰ নমস্কাৰ হয় নেকি তেতিয়া বাট চাওঁতে চাওঁতে অন্তিমটো দিনত উপস্থিত হ'লো সকলো সাজু হৈছোঁ আমি সকলো যোৰহাটবাসীৰ লগতে গোটেই বাঢ়ি পৰিয়াল সাজু নহয় জানো হয় বাকী কি ক'ব পাৰে বিচাৰে আমি কি কৰিম আমি এতিয়া বিহুৰ আগমন সেইকাৰণে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহক আপোনালোকে সহযোগ কৰক আমাৰ লগত আমাৰ প্ৰতিজন আগৰকেইজনে ব্যক্তিয়ে কৈয়ে গৈছে আপোনালোকক সেইধৰণে আমি ভাবিছোঁ আমাৰ বাঢ়ি পৰিয়ালৰ সকলোটিৰ পৰা আমি সকলোলৈকে আমি শুভেচ্ছা জনাইছোঁ যাতে আমাৰ ইয়াত আহি আপোনালোকে বিহু উপভোগ কৰক কণ কণ মইনা 2 বছৰ 2.5 বছৰৰ পৰা আমাৰ কণ কণ মইনা আহে তেওঁলোকক আপোনালোকে বিহু নৃত্য কেনেকৈ শিকোৱা হয় আপোনালোকে লক্ষ্য কৰক যাতে তেওঁলোকৰ পৰা বৃদ্ধ বয়সলৈকে দেখিব আপুনি মিনিমাম 50+ এজৰ মানুহ কোনো বয়সৰ সীমা নাছিলে নাই প্ৰতিজন মানুহ আহি আমাৰ ইয়াত বিহু কৰ্মশালাত সেইকাৰণে সকলোকে আৰু নিমন্ত্ৰণ জনাইছোঁ আহক আপোনালোক আহি আমাৰ
বিহু কৰ্মশালাত উপভোগ কৰক। বাৰু ভাল লাগিলে সকলোকে লগ পাই, বিশেষকৈ এতিয়া ৰাতি 9টা বাজি গ'ল নেকি, 9টা বাজি গ'ল আৰু 9টা বজাৰ পিছতো এডিছে সকলো একদম এটা উৎসাহে সকলো কামত লাগি আছে। আৰু যিহেতু আজি ৰাতিটো বাকী আছে আৰু আজি ৰাতিটোৰ পিছতেই ঢোল পেপাই গৰ্জিবলৈ আৰম্ভ কৰিব যোৰহাট টাউনৰ মাজমজিয়া। আৰু বিশেষকৈ পুৰা সৰুকে এই সময়ছোৱাত এটা বিহুৰ গীত মনত লাগিছে যে বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিনা পাত হয় বিহু থাকে মানে বিহুকে বিনা বিহু গ'লে বিনা পাত। জয় বাহি এয়া কি কয় বাৰু অকণমান ধুনীয়াকৈ আকৌ এবাৰ আৰম্ভ কৰি দিয়ক। মানে কথাটো হৈছে কি, হয় আমি মাথোন চেষ্টা কৰিছিলোঁ। হয়। আমি জানো যে ৰাইজ আমাৰ বাঁহীৰ বাবে আছে হয় আৰু অসমীয়া লোক সংস্কৃতিৰ বাবে যি কাম কৰিছে তেওঁলোকক মৰম আৰু আশীৰ্বাদ দিব বুলি যোৰহাটবাসী ৰাইজ ওলাই আহিছে। হয় যোৰহাট যে সাংস্কৃতিক ৰাজধানী হয়। আৰু এই সাংস্কৃতিক ৰাজধানীত প্ৰতিষ্ঠা হোৱা বাঁহী, সেই বাঁহীক ৰাইজে আঁকোৱালি লৈছে। আৰু কাইলৈ এই যোৰহাট পুথিভঁৰালৰ প্ৰাংগণত হয় ইমানেই শিক্ষাৰ্থী হ'ব, আমাৰ লক্ষ্য কিন্তু 1000। হয়। আমি সেই লক্ষ্যত উপনীত হ'বলৈ আপোনালোকক আমি সদায় চেষ্টা কৰি আহিছিলোঁ। আমি চেষ্টা সফল হ'ম। হয়। সমগ্ৰ যোৰহাটবাসী তথা অসমবাসী ৰাইজে দেখিব। আৰু আমাৰ শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে এষাৰ কথা ক'ব বিচাৰোঁ, আপোনালোকে সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি আহিব। হয় আমিও জাতীয় সাজপাৰ পৰিধান কৰি থাকিম, কিন্তু আমি জাতীয় যেতিয়া বাদ্য ঢোলটো আমি কান্ধত তুলি ল'ম, কান্ধত তুলি লোৱাৰ লগে লগে কিন্তু আমাৰ একদম পূৰা সাজপাত আপোনালোকে দেখিব। কোনো ধৰণৰ কিন্তু লং পেণ্ট পিন্ধি আমি ঢুলি কোৱা মানুহ নহয়। হয়। আমি চুৰিয়া পিন্ধিম, আমাৰ সাজ পোছাক থাকিব, আমি পেঁপা বজাম, আমাৰ সাজ পোছাক থাকিব। আমাৰ নাচনীয়েও কিন্তু জাতীয় সাজপাৰ পৰিধান কৰি আহিব সকলোৱে। হয়। আৰু আমাৰ ঢুলীয়াসকলকো জনাওঁ, তেওঁলোকেও চুৰিয়া পিন্ধি আহিব, তেওঁলোকেও টঙালি মাৰি আহিব, কান্ধত গামোচা ল'ব, ঢোল লৈ আহিব। আৰু সকলোকে জাতীয় সাজপাৰ পৰিধান কৰি আহিবলৈ অনুৰোধ জনাইছোঁ, তথা অভিভাৱকসকললৈ অনুৰোধ জনাইছোঁ। এয়া এক জাতীয় অনুষ্ঠান, আপোনালোকেও জাতীয় সাজপাৰ পৰিধান কৰি আহিব। অনুষ্ঠানটো সাফল্যমণ্ডিত কামনা কৰিলোঁ আৰু সকলো যোৰহাটবাসী ৰাইজৰ পৰা সহায় সহযোগিতাৰ লগতে একান্তই আমি মৰম আৰু আশীৰ্বাদ কামনা কৰিলোঁ। বাৰু ভাল লাগিলে সকলোকে লগ পাই। আৰু এয়া চব সকলো লাগি আছে আৰু ইয়াৰ তলতে এয়া হৈছে পীতাম্বৰদেৱ গোস্বামী আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আৰু এয়া হৈছে প্ৰাংগণ। আৰু ইয়াতে হ'বলৈ গৈ আছে যোৰহাটৰ বৃহত্তম সৰ্ববৃহৎ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। বাৰু আহিব, সকলোকে লগ পাম কাইলৈ 2টা বজাৰ পিছত আমি ইয়াতে। বাই বাই আজি।